আজি আমি এটা কম্পিটিটিভ এক্সাম বিলাকত বা ক্লাছ 9-10 পৰীক্ষাত আহি থকা প্ৰশ্ন এটা আলোচনা কৰিবলৈ লৈছো। চোৱা, 2 স্কুৱেৰ আৰু 3 স্কুৱেৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে এমচিকিউ কৰি সোধে আৰু কম্পিটিটিভ এক্সাম বিলাকতো দিয়ে। চোৱা, 2 স্কুৱেৰ মানে তোমালোকে জানা এইটো সহজ হয়, সেইকাৰণে মই কৰি দিওঁ 2 2 গুণ 4 3 3 গুণ 9, অৰ্থাৎ 4 আৰু 9ৰ মাজত কি কি সংখ্যা আছে? 5 6 7 8 এই 4টা আছে, হয়নে? তাৰমানে কিমানটা আছে? 4টা আছে। গতিকে এইটো এনসার 4 তুমি দি দিলা। এতিয়া ধৰি লোৱা এইটো আৰু এইটোতো বহুত বেছি আছে, হয়নে? ইয়াতেতো সংখ্যা দুটা বহুত ডাঙৰ ডাঙৰ সংখ্যা। তো কি কৰিবা এনেকে কৰি? এইটো যদি ইমান বেছি বেছি আহে, 22 আৰু 23ৰ মাজৰ কিমানটা স্বাভাৱিক সংখ্যা থাকিব সুধিছে। চোৱা, এইটো কাৰণে তোমালোকে এটা কাম কৰিব লাগিব। ইয়াৰ যিটো সৰু নাম্বাৰ, কোনটো নাম্বাৰ সৰু? 22 আছে, এটা 23 আছে, হয়নে? অৰ্থাৎ 22 টো সৰু হয়, স্মলেষ্ট নাম্বাৰ 22। এটা n বুলি ধৰি ল'বা। সৰু নাম্বাৰটো কি বুলি ধৰিবা? n বুলি ধৰি ল'বা। আৰু এইটো তোমালোকে 2n ত বহাই দিবা। 2n সূত্ৰ এটা আছে স্বাভাৱিক সংখ্যা উলিয়াবৰ কাৰণে, 2n ত বহুৱাব লাগে। অৰ্থাৎ 2 পূৰণ 22 কিমান পাবা? 44। তাক যদি প্ৰুফ কৰিব লগা হয় তেতিয়াহ'লে এইটো চাব পাৰো আমি। এনৰ মান কি হ'ব? 2 হ'ব। সৰু 2 আছে নহয়, 2n ত বহাই দিয়া। 2 পূৰণ 2 4। এইটোতো আমি অলৰেডি প্ৰুফ কৰি ওলাইছোৱে। গতিকে কিমান পালা? 2 2 গুণ 4 পালা। গতিকে এইটো ইয়াৰে এনসাৰ হ'ল, আৰু এইটো পালো 44। গতিকে এইটো এটো থাকিব, এ হ'ল ইয়াৰ এনসাৰ। তো এনেকে তোমালোকে এনেকুৱা ধৰণৰ অংক আহিলে কৰিব পাৰিবা।